প্ৰমোদ বড়ো কোন হয় মই কৈ লৈছে নেকি এছাৰৰ মই নিজে ডাইৰেক্টৰ বুলি মই কৈছে তাতে হিন্দী লেকচাৰ দিয়াটো শুনা নাই আপুনি দিল্লীত যাই পেলাই প্ৰমোদ বড়ো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দলৰ হৈ পেলাই আজি ধন্যবাদ যাচিছোঁ যে BTC অঞ্চলৰ যিটো এছাৰৰ যিটো সমস্যা হৈ আছে সেই বিষয়টো লৈ পেলাই BTC অঞ্চলত এই এক্টিভিটিটো নকৰিব বুলি যেটো সিদ্ধান্ত দিছে ইয়াৰ কাৰণে আমি দলৰ হৈ পেলাই ধন্যবাদ দিছোঁ মানে BTCত এছাৰত নাম কথা নাযাব কথা নাযাব যাব এটো বিষয় লৈ আহা নাই এটো কথা নহয় এই এক্টিভিটিটোই নকৰিব ইয়াৰ খাটা না খাটা ইয়াৰ প্ৰশ্ন আহা নাই এই এক্টিভিটিটো নহব BTC অঞ্চল বাস মুখ্যমন্ত্রী গ্রিন সিগন্যাল দিছে এখানে সিগন্যাল দিছে না নাই আপোনালোকক মই কিয় কম কিন্তু প্ৰমোদ বড়োৱে এটা কথা কৈছে ইয়াৰ দায়িত্বৰ আপুনি নাই এছাৰৰ দায়িত্বৰ আপুনি নাই আপোনাৰ কোনো শক্তি নাই ইয়াত প্ৰমোদ বড়োৱে কৈছে প্ৰমোদ বড়োৱে কৈছে তাতে হিন্দী লেকচাৰ দিয়াটো শুনা নাই আপুনি দিল্লীত যাই পেলাই প্ৰমোদ বড়ো এইবিলাক সোধক বেলেগ এইবিলাক সুধি লাভ নাই মই প্ৰমোদ বড়ো কোন হয় মই কৈ লৈছে নেকি এছাৰৰ মই নিজে ডাইৰেক্টৰ বুলি মই কৈছে হা মই পাঁচখন জিলাৰ DC সকলক ইলেকশ্যন কমিশ্যন বা গভৰ্ণমেণ্ট অফ আছাম বা যিসকলে দায়িত্বত আছে এই সকলক মাতি পেলাই মই কথা পাতিছোঁ ইহঁতে আমাৰ BTC 2003 চনত 10 ফেব্ৰুৱাৰী যিটো স্পিৰিট সেইটো আমাক সন্মান দিছে এই হিচাপত এছাৰৰ কোনো BTC অঞ্চলত কঠি কৰাকে কাম কৰিব নোৱাৰে